নাজানো ঘৰৰ পৰা আহি চাওঁ জুই লাগি আছে ৰাস্তাৰ কাষত। মই ৰলিং মিল গাড়ীটো থৈ আহি চাই আছোঁ, পূৰা জুই লাগি আছে। তেতিয়া গাড়ী কেইটামান ভালেই আছিল, পিছত পানী গাড়ী অহাত অলপ দেৰি হ'ল। গাড়ীৰ পিছফালে যিগিলা গাড়ী আছিল সেইবোৰ জুই লাগি গ'ল। কিছুমান গাড়ী আছে বাচাই গ'ল, আৰু কিছুগুলো মানে এতিয়া জ্বলি আছে। পানী গাড়ী আহি গ'ল, পুলিচ আহি গ'ল। এতিয়া বহুত টাইম হ'ল, লেট হৈছে অলপ, এইকাৰণে গাড়ীখন বাচা নাই। আৰু পুৰণা গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড শ্ব'ৰুম হ'ব এইটো, শ্ব'ৰুম। গম নাপাওঁ এইটো কোনোই মালিক, মই এইটো নাজানো আৰু কি ভিতৰত নাজানো, কোনোবা আছিল নাজানো। সেইটো ক'ব নোৱাৰোঁ আমি, কেনেকৈ লাগি গ'ল সেইটো গম নাপাওঁ। খালি চাইছোঁ ধোঁৱা ওলাই আছে, ধোঁৱা ওলাইছে, বাস্তৱ আহিছোঁ, তেতিয়াহে গম পাইছোঁ পূৰা জুই লাগি আছে ভিতৰত। পিছত গ'লোঁ, যাই এখিনি ভিডিঅ'খিনি কৰিলোঁ, কৰাৰ পিছত অনলাইনে দিলোঁ আৰু কি সেনেকুৱাই। আছিল GD মটৰ্ছ। অঁ, ৰমেন ডেকা। এইটো গম নাপায়, আমিতো ৰাতিপুৱাতে ইয়াতে ষ্টাফ থৈ গুচি যায়। গুচি যোৱাৰ পিছত ষ্টাফে থাকে, ষ্টাফে যেতিয়া গা ধুব গৈছে, তাৰপিছত আহি দেখা পায় এইটো জুই জ্বলি আছে। এইটো আমি কেনেকৈ কওঁ, আমিতো নিজে নাছিলোঁ, ষ্টাফো নাছিল। কেইটা? হা কেইটা? 13খন। অঁ, মোৰে হা নতুন আৰু পুৰণা কেইখনমান আছে। এইটো ইমান চোৱা হোৱা নাই, চোৱা হোৱা নাই।